নমস্কাৰ বন্ধু বান্ধৱসকল, মই আজি এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকলৈ আনিছোঁ 2021 বৰ্ষত অনুষ্ঠিত হোৱা অসম জেনেৰেল টেটৰ আপাৰ প্ৰাইমাৰী ইংলিছ বিষয়ৰ সম্পূৰ্ণ 30টা প্ৰশ্ন লগতে ইয়াৰ শুদ্ধ উত্তৰসমূহ। এই প্ৰশ্নসমূহ যে কেৱল অসম টেটতেই আপোনালোকৰ বাবে সহায়ক হ'ব সেইটো নহয়, এই প্ৰশ্নসমূহ আপোনালোকে বিভিন্ন পৰীক্ষাৰ বাবে চাব পাৰিব। আহক তেন্তে বন্ধু বান্ধৱসকল ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ প্ৰশ্নটো আপোনালোকে স্ক্ৰীনত দেখিছে, এইটো দিয়া আছে ফৰ দ্য ফ্ল'য়িং কুৱেশ্যন মেচ দ্য কাৰেক্ট অল্টাৰনেটিভ। এইটো এটা নেৰেশ্যনৰ প্ৰশ্ন হয়। দ্য ষ্টুডেণ্ট ৰিপ্লাইড ডেট ডেছ দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, প্ৰনাউন্সিয়েশ্যন ৱাজ দ্য মষ্ট ডিফিকাল্ট থিং ফৰ হিম। অপশ্যন নাম্বাৰ বি অপশ্যনটোৱে ইয়াত শুদ্ধ অপশ্যন হ'ব। 2 নম্বৰ প্ৰশ্নটো হৈছে অথৰিটিজ ছেইড ডেট 150 ৱৰ্কাৰ্ছ ডেছ ইন আফগানিস্তান বাই তালিবান ৰিজাইম। এইটো এটা নেৰেশ্যনৰ প্ৰশ্ন হয়। এইটো পাষ্ট ইনডেফিনিট টেন্সত আছিল। এতিয়া আমি ইয়াক পাষ্ট পাৰফেক্টত লিখিব লাগিব। যিহেতু পাষ্ট ইনডেফিনিটত থাকিলে নেৰেশ্যন কৰিলে পাষ্ট পাৰফেক্টত লিখা হয়, সেইবাবে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, হেড কিডনেপ। 3 নম্বৰ অৰ্থাৎ 93 নম্বৰ প্ৰশ্নটো হৈছে, ইয়াত খালী ঠাই দুটা দিয়া আছে। আপোনালোকে স্ক্ৰীনত দেখিছে ডেছ নিউটন কেন বি ডেছ মিল্টন। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি। 94 নম্বৰ প্ৰশ্নটো হৈছে দ্য অফিচাৰ টুডে ইনঅগিউৰেটেড এন এক্সিবিশ্যন হুৱেৰ ৱৰ্ক অফ লোকেল আৰ্টিষ্ট ডেছ অন ডিছপ্লে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি, ৱেৰ। 95 নম্বৰ প্ৰশ্নটো হৈছে ৰিউটাৰ্ছ ৰিপৰ্টেড ডেট টকিঅ' ডেছ বাই দ্য ষ্ট্ৰংগেষ্ট কুৱেক অফ দ্য ইয়েৰ য়েষ্টাৰডে। এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, ৱাছ ৰক। 96 নম্বৰ প্ৰশ্নটো হৈছে দ্য ডিফাৰেঞ্চ বিটুইন এছেছমেণ্ট এণ্ড ইভালুৱেশ্যন ইজ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি, ইণ্টাৰপ্ৰেটিং ইনফৰমেশ্যন অন দ্য বেচিছ অফ ইফেক্টিভনেছ অফ দ্য এডুকেশ্যন প্ৰগ্ৰেম। 97 নম্বৰ প্ৰশ্নটো হৈছে মেৰী উইল বি হিয়েৰ হুৱেন চি ডেছ হাৰ ৱৰ্ক। এইটো এটা খালী ঠাই আছে, খালী ঠাইটো পূৰ কৰিবলৈ কৈছে। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, ফিনিছড। 98 নম্বৰ প্ৰশ্নটো হৈছে লিচেনিং এণ্ড ৰিডিং আৰ ডেছ স্কিল। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, ৰিচেপ্টিভ স্কিল। কাৰণ লিচেনিং আৰু ৰিডিঙৰ ৰিচেপ্টিভ স্কিল বুলি কোৱা হয়। ৰাইটিং আৰু স্পিকিঙক কোৱা হয় প্ৰডাক্টিভ স্কিলছ। 99 নম্বৰ প্ৰশ্নটো হৈছে ডাইৰেক্ট ইনষ্ট্ৰাকশ্যন ৰেফাৰ্ছ টু। এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, টিচিং ৱৰ্ডছ এণ্ড মিনিংছ। 100 নম্বৰৰ প্ৰশ্নটো হৈছে ডিপ প্ৰচেছিং মিনছ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি, ছাৰ্ভিং উইথ প্ৰচেছ। 101 নম্বৰ প্ৰশ্নটো হৈছে ষ্ট্ৰং ভাৰ্বছ আৰ কল্ড ডেছ ভাৰ্ব এজ দে আৰ চেঞ্জ নট ইন এ ৰেগুলাৰ ৱে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, ইৰেগুলাৰ। 102 নম্বৰ প্ৰশ্নটো হৈছে জেফ ডেছ বিফৰ নাছিৰ কেম হোম। ইয়াৰ খালী ঠাইটো শুদ্ধ অপশ্যনে পূৰ কৰিব লাগে। যিহেতু এইটো এটা পাষ্ট পাৰফেক্ট টেন্সত হ'ব, গতিকেলৈ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি, হেড গন। 103 নম্বৰৰ প্ৰশ্নটো হৈছে ডেছ ষ্ট্ৰং হি মে বি হি কেনট ডু দিছ। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, হুৱেন এভাৰ। 104 নম্বৰৰ প্ৰশ্নটো হৈছে ডেছ ইউ হেভ ডন ৱেল। এই প্ৰশ্নটোৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ, ব্ৰেভ। যিহেতু এইটো এটা এক্সক্লেমেটৰী চেণ্টেন্স হয়। 105 নম্বৰৰ প্ৰশ্নটো হৈছে এ ডেছ কোৱালিফাইজ এনিথিং এক্সেপ্ট এ নাউন অৰ এ প্ৰনাউন। এই প্ৰশ্নটো
এটো প্ৰথম এটোৰ ঠাইত এন থাকিব লাগিছিলে আৰু ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি এডভাৰ্ব 107 নম্বৰ প্ৰশ্নটো আপোনালোকে স্ক্ৰীনত দেখিছে এইটোৰ বিষয়ে মোৰ অলপ কনফিউজ আছে আপোনালোকে যদি ইয়াৰ উত্তৰটো জানে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন 108 নম্বৰ প্ৰশ্নটো হৈছে ডেছ উই লিভ দ্য হাউচ দেন ইট বিগেন টু ৰেইন ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি ন' চুনাৰ ডিড 109 নম্বৰ প্ৰশ্নটো হৈছে এ ছং ডেছ বাই হাৰ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ ৱাজ বিং চাং 110 নম্বৰ প্ৰশ্নটো হৈছে আৱাৰ টিচাৰ্ছ মাষ্ট বি ডেছ আছে পেচিভ ভইচ কৰিব দিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি লিষ্টেণ্ড 111 নম্বৰ প্ৰশ্নটো হৈছে ইফ আই ডেছ ইউ আই শুড নট ডু ডেট এই প্ৰশ্নটোৰ বাবে দুটা অপশ্যনেই শুদ্ধ হয় অপশ্যন নাম্বাৰ এ আৰু অপশ্যন নাম্বাৰ বি আপোনালোকেও চিন্তা কৰি চাব কোনটো শুদ্ধ পায় মোৰ মতে মই দুইটাই শুদ্ধ পাইছোঁ যিকোনো এ বা বি যিকোনো এটা অপশ্যন ইয়াৰ বাবে বহালে শুদ্ধ হ'ব 112 নম্বৰ প্ৰশ্নটো হৈছে আই শ্বেল ৱেইট টিল ইউ ডেছ ইউৰ লাঞ্চ আৰু এটা চেণ্টেঞ্চ আছে ইফ আই ডেছ উই শ্বেল গেট ৱেট ইয়াৰ বাবে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ ফিনিছড ৰেঞ্চ 113 নম্বৰ প্ৰশ্নটো হৈছে আইডাৰ হি ইজ মেড অৰ হি ফেইন্টছ মেডনেছ চেণ্টেঞ্চ টাইপ সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ কম্পাউণ্ড 114 নম্বৰ প্ৰশ্নটো হৈছে হি প্লিডেড ফৰ হিজ ইন'চেঞ্চ এইটো চেণ্টেঞ্চ টাইপ সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি চিম্পুল 115 নম্বৰ প্ৰশ্নটো হৈছে ৰিং দ্য বেল ইউজ ইণ্ট্ৰান্সিটিভলি ইয়াৰ ইণ্ট্ৰান্সিটিভ কৰিব কৈছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ দ্য বেল ৰেং লাউডলি 116 নম্বৰ প্ৰশ্নটো হৈছে ডেছ মোৰ ডেছ মেৰিয়াৰ ইয়াৰ বাবে কোনটো শুদ্ধ অপশ্যন হ'ব ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ ডি দা অৰ্থাৎ দা মোৰ দা মেৰিয়াৰ হ'ব 117 নম্বৰ প্ৰশ্নটো হৈছে ডেছ গংগেছ ফ্ল'জ ডাউন ডেছ হিমালয়াছ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ দা অৰ্থাৎ দা গংগেছ ফ্ল'জ ডাউন দা হিমালয়াছ 118 নম্বৰ প্ৰশ্নটো হৈছে হি হেজ ডেছ মেনি হাৰ্ডশ্বিপ ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ বি গন থ্ৰু 119 নম্বৰ প্ৰশ্নটো হৈছে মাদাৰ লুক আফটাৰ হাৰ চাইল্ড ফ্ৰেজেল ভাৰ্ব মিনিং সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ চি টেক কেয়াৰ অফ 120 নম্বৰৰ অৰ্থাৎ আজি খণ্ডটোৰ শেষৰ প্ৰশ্নটো হৈছে দ্য গাৰ্লছ অলৱেজ হেং এবাউট হাৰ মাদাৰ ইয়াতো ফ্ৰেজেল ভাৰ্ব মিনিং সুধিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন নাম্বাৰ এ ৰিমেইন নিয়েৰ বন্ধু বান্ধৱসকল ভিডিঅ'টো চাই কেনে পালে যদি ভাল পাইছে তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বেল আইকনটো টিপি অল অপশ্যনটো ক্লিক কৰি থ'ব যাতে মই এনেধৰণৰ ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে পায় ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আজিলৈ আহোঁ